নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছায়া এডুকেশ্যন চেনেলটোলৈ তোমালোক আটাইকে মই স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ 10ম শ্ৰেণীৰ জিকিৰ নামৰ কবিতাটিৰ মূলভাৱ সহিতে প্ৰশ্নোত্তৰসমূহ। মূলভাৱ: ঈশ্বৰ হৈছে দয়াৰ সাগৰ, তেওঁ মানুহক এই সংসাৰৰ জ্বালা যন্ত্ৰণাৰ পৰা মুক্ত কৰিব পাৰে। এই ঈশ্বৰ বা আল্লাহক উপাসনা কৰিবলৈ হ'লে মানুহে আল্লাহৰ নামতেই নিজক অৰ্পণ কৰিব লাগে। গুৰুৰ চৰণ চিন্তি নিজৰ মনটোকে ভজিব লাগে। মানুহৰ মাজতেই আল্লাহৰ স্থিতি। সৎবিশ্বাসী ভদ্ৰলোকৰ মাজত আল্লাহ সোমাই থাকে, কিন্তু নিজৰ মাজতেই সোমাই থকা আল্লাহ বা ঈশ্বৰ সম্পৰ্কে মানুহে নিজেই নাজানে। যিদৰে পানী আৰু অগ্নিৰ মাজত নিহিত হৈ থকা শক্তিৰ বিষয়ে নিজেই উপলব্ধি কৰিব নোৱাৰে, যাৰ বাবে মানুহে ভগৱানক বিচাৰি হাবাথুৰি খায়। কিন্তু হাজাৰ পুণ্যতীৰ্থ ভ্ৰমণ কৰিলেও যদি নিজৰ মনটোক শুদ্ধ কৰিব নোৱাৰি, তেনেহ'লে ঈশ্বৰৰ কৃপা লাভ কৰা অসম্ভৱ। মানুহৰ এই অজ্ঞানতাৰ মূলতেই হৈছে মায়া। মায়াই মানুহক আগভেটি ধৰি প্ৰকৃত পথৰ পৰা বিচলিত কৰে, যাৰ বাবে মানুহে সংসাৰৰ অশেষ দুখ কষ্ট ভোগ কৰে। যিদৰে ধ্ৰুৱতৰাৰ মাজত জিলিকি ৰোৱা আদমক মানুহে দেখা নাপায়, তেনেদৰে শৰীৰৰ মাজত সোমাই থকা আত্মাৰূপী ঈশ্বৰকো মানুহে উপলব্ধি কৰিব নোৱাৰে। মইনা চৰাইয়ে সজাৰ ভিতৰত আবদ্ধ হৈ চিঞৰ বাখৰ কৰাৰ দৰে আত্মায়ো মানুহক এজনক জীৱন্তে কৰি ৰাখে। আত্মা ওলাই যোৱাৰ পিছত মৃত শৰীৰৰ কোনো মূল্য নাথাকে, কাৰণ শৰীৰ বিনাশী আৰু আত্মা অবিনাশী। সেয়েহে আত্মাই দেহ সলনি কৰি থাকে। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আহিছোঁ চমু উত্তৰ দিয়া। ক নম্বৰ: জিকিৰৰ ৰচক কোন? উত্তৰ: জিকিৰৰ ৰচক হ'ল আজান ফকীৰ। খ নম্বৰ: জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ: জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি। গ নম্বৰ: জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ: জিকিৰ শব্দটো আৰবীৰ জিকৰ শব্দৰ পৰা ওলাইছে। 2 নম্বৰটো চাবা, ইয়াত তোমালোকৰ 3 বা 4 দিয়া থাকিব। মক্কাৰ দুৱাৰত চাহক জীৱই মাৰে তালি, যেনে হালে শোলৰ লগত দৰিকাৰ টপালি। উল্লিখিত কবিতাফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। উত্তৰ লিখিবা। ওপৰত উল্লেখ কৰা কবিতাফাঁকিৰ জৰিয়তে কবিয়ে ইয়াকে বুজাব বিচাৰিছে যে মক্কা হৈছে ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে অতি পুণ্যস্থান। মক্কা দৰ্শনৰ জৰিয়তে প্ৰতিজন ইছলামধৰ্মীয় মানুহে মাথো ধৰ্ম কৰ্মৰে পূৰ্ণ আৰ্জিব বিচাৰে। তেওঁলোকৰ বিশ্বাস এই তেওঁলোকক মোক্ষ প্ৰাপ্তিৰ সহায় কৰিব। কিন্তু মন্দিৰ মছজিদ মক্কা আদিৰ দৰ্শন কৰিলেই মানুহৰ পুণ্য অৰ্জন নহয় বা মোক্ষ প্ৰাপ্তিও নহয়। এয়া দৰাচলতে মানুহৰ ভুল ধাৰণাহে। যিদৰে শাল আৰু শোলৰ লগত দৰিকাই টোপালি মাৰি একো ফল নাপায়, কিয়নো শাল আৰু শোল মাছৰ তুলনাত দৰিকণা মাছ নিচেই সৰু। এই সৰু মাছটোৱে যেতিয়া ডাঙৰ মাছক খুন্দিয়াবলৈ যায়, তেতিয়া নিজেই শাৰীৰিক কষ্ট পোৱাৰ উপৰিও আৰু মৰণেহে মৰিব লগাত পৰিব পাৰে। অৰ্থাৎ জীৱিত কালত আল্লাহক স্মৰণ নকৰি নানা পাপ কৰ্ম কৰি শেষত মুক্তিৰ পথ বিচাৰিলে কোনো ফল নাপায়। সেয়েহে সৎকৰ্মত প্ৰবৃত্ত হ'লে মানুহৰ পাছত সহজে আত্মাই মুক্তি লাভ কৰিব পাৰে। 3 নম্বৰটো চাবা, ব্যাখ্যা দিয়া আছে। ক: পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। উত্তৰ সংগতি লিখিবা। উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি আজান ফকীৰৰ দ্বাৰা বিৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। প্ৰসংগ: মানুহে নিজৰ মাজতে লুকাই থকা আত্মাৰূপী ঈশ্বৰক যে উপলব্ধি কৰিব নোৱাৰে, তাকে ক'বলৈ যোৱাৰ প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। এইবাৰ তোমালোকে ব্যাখ্যা লিখিবা। প্ৰাণীৰ তৃষ্ণা প্ৰাণীয়ে তৃষ্ণা দূৰ কৰে। তৃষ্ণাটোৰ ব্যক্তি এজনৰ বাবে পানীৰ প্ৰয়োজন কিমান, সেয়া একমাত্ৰ ব্যক্তিজনেহে অনুভৱ কৰে। একেদৰে অগ্নিৰ উত্তাপ আৰু দাহিকা শক্তি আছে। অগ্নিয়ে মানুহক শীতৰ পৰা ৰক্ষা কৰে আৰু শক্তি প্ৰদান কৰে, কিন্তু
পানী আৰু অগ্নিৰ মাজত নিহিত হৈ থাকে এই শক্তিৰ বিষয়ে পানী আৰু অগ্নি জ্ঞাত নহয়। দৰাচলতে পৃথিৱীত থকা প্ৰত্যেক বস্তুৱে নিজেই নিজৰ শক্তি বা অস্তিত্ব সম্পৰ্কে ভালদৰে নাজানে। যিদৰে মানুহে নিজৰ মাজতেই থকা আত্মাৰূপী ঈশ্বৰক বিচাৰি হাবাথুৰি খায়, কাৰণ মানুহেই মায়ামোহত আবদ্ধ হোৱা বাবে প্ৰকৃত সত্য উপলব্ধি কৰিব নোৱাৰা হয়। পৃথিৱীত জন্ম লাভ কৰা প্ৰত্যেকজন লোকেই ঈশ্বৰৰ দূত, অৰ্থাৎ ভগৱান দূতৰূপী মুমিনৰ মাজত লুকাই থাকে, কিন্তু অজ্ঞানতাৰ বাবে সেয়া মানুহে উপলব্ধি কৰিব নোৱাৰে। ২ নম্বৰ ব্যাখ্যাটো চাবা। মক্কাৰ দুৱাৰত চাহব তিৰুমণিৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। উত্তৰ লিখিবা। সংগতি। উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি আজান ফকীৰৰ দ্বাৰা বিৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। প্ৰসংগ: সাংসাৰিক মায়ামোহত আবদ্ধ হৈ আল্লাহ বিমুখী লোকসকলে মৃত্যুৰ সময়ত উদ্ধাৰ পাবলৈ যে ব্যৰ্থ চেষ্টা কৰে তাকে ক'বলৈ যোৱাৰ প্ৰসংগতে উক্ত কবিতাভাষীৰ কবিয়ে উল্লেখ কৰিছে। এইবাৰ ব্যাখ্যা লিখিবা। পৃথিৱীত জন্ম লাভ কৰা প্ৰতিজন মানুহে মায়া মোহত আবদ্ধ হৈ নানা অপকৰ্মত লিপ্ত হয়, যাৰ বাবে নিজৰ কৰ্মদোষৰ বাবে নানা দুখ কষ্ট ভোগ কৰে। মায়াত আবদ্ধ হোৱা বাবে মানুহে আল্লাহক স্মৰণ নকৰি বিষয় বাসনাত নিমজ্জিত হৈ থাকে। মৃত্যুৰ পিছত আত্মাই শৰীৰ ত্যাগ কৰে আৰু মুক্তিৰ পথ বিচাৰি হাহাকাৰ কৰে। ত্ৰিবেণী ঘাট আৰু মক্কাৰ দুৱাৰ দুয়োটাকে মানুহে পুণ্য স্থান হিচাপে গণ্য কৰিলেও কিন্তু শুদ্ধ মানসিকতা তথা সৎকৰ্ম আচৰণ নকৰিলে মানুহক এই দুবিধৰ দৰ্শনেও কোনো ধৰণৰ পুণ্য বা মোক্ষ প্ৰদান কৰিব নোৱাৰে। আল্লাহ বা ঈশ্বৰৰ ভক্তি নকৰিলে কেতিয়াও মুক্তি পাব নোৱাৰি। একান্ত ভক্তিৰ দ্বাৰাহে মানুহে মুক্তি পাব পাৰে। মায়াত আবদ্ধ হৈ আল্লাহক ভক্তি নকৰিলে মায়াই মানুহক জীৱন সম্পৰ্কে প্ৰকৃত সত্য উপলব্ধিত বাধা দিয়ে আৰু যথাই সাগৰত ককবকাই থাকিবলৈ বাধ্য কৰায়। গ নম্বৰ ব্যাখ্যাটো চাবা। সজাৰ মইনাটিৰ অনেক যুগুতি, দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি। উত্তৰ: সংগতি। উদ্ধৃত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। প্ৰসংগ লিখিবা। আত্মা ওলাই যোৱাৰ পাছত যে জীৱদেহৰ কোনো মূল্য নাথাকে তাকে ক'বলৈ যোৱাৰ প্ৰসংগত কবিয়ে উক্ত কবিতাভাষীৰ অৱতাৰণা কৰিছে। ব্যাখ্যা লিখিবা। মানৱ জীৱন খন্তেকীয়া। এই খন্তেকীয়া মানৱ জীৱন ক'ত কেতিয়া ক্ষয়প্ৰাপ্ত হয় সেয়া কোনেও ক'ব নোৱাৰে। জীৱনৰ কোনো স্থিৰতা নহ'লেও কিন্তু মানুহৰ বাবে এই জীৱনটো বৰ প্ৰিয় তথা গৌৰৱৰ বস্তু। দেহটো থকালৈকে মানুহে গৰ্ব অহংকাৰ কৰে, কিন্তু যিদিনাই এই দেহ মৃত্যুৰ গ্ৰাসত পৰে সেই সময়তে এই অহংকাৰ গৌৰৱ আদিবোৰো নোহোৱা হৈ পৰে। পৃথিৱীত জন্ম লাভ কৰি যিবোৰ বস্তু পাবলৈ বিচৰা হয় বা পোৱাও যায় তাৰ প্ৰতি মৰম স্নেহ এই খন্তেকীয়া সময়খিনিৰ বাবেহে। যি মুহূৰ্তত সজাৰ মইনাস্বৰূপ আত্মা ওলাই যায় সেই মুহূৰ্ততেই প্ৰত্যেকটো সাংসাৰিক বস্তুলৈ মোহ নোহোৱা হয়। সেইবাবে কবিয়ে কৈছে যে সজাৰ ভিতৰত থকা মইনাটিৰ অনেক কল্পনা থাকে, কিন্তু মৃত্যুৰ পিছত তেওঁৰ সেই কল্পনা লগত লৈয়ে গুচি যায়। সেয়েহে খন্তেক জীৱনক লৈ অহংকাৰ কৰা অনুচিত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু যদি কিবা বুজি নোপোৱা তেনেহ'লে মোলৈ ফোন কৰিবা। নমস্কাৰ।